ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে বাস্তুৱে কেনেকৈ পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত এটা বস্তু থাকিলেও সি প্ৰত্যেকজন মানুহক সমানে এফেক্ট নকৰে। তাৰ এটা সুন্দৰ উদাহৰণ মই প্ৰথমতে দি লৈছোঁ আপোনালোকক। ধৰক দুজন মানুহক যেতিয়া একেটা বেমাৰৰ ভাইৰাছে বা বীজাণু এফেক্ট কৰে, দুইজন মানুহ সমানে ক্ষতিগ্ৰস্ত বা এফেক্টেড নহ'বও পাৰে। তাৰ কাৰণটো হ'ল দুইজন মানুহৰ ইমিউন ছিষ্টেম। তেনেকৈ বাস্তুৰ ক্ষেত্ৰতো এটা মালফিক কিবা এটা এষ্টাব্লিছমেণ্টে বা বেয়া এষ্টাব্লিছমেণ্টে প্ৰত্যেকৰে সমানে এফেক্ট নকৰে। কিয়? এই দুই ঘৰ মানুহৰ ইমিউনটোক আমি সাধাৰণতে তেওঁৰ পাৰ্চনেল কুণ্ডলী বা তেওঁৰ পাৰ্চনেল যিখিনি প্ৰকৃতিৰ লগত সামঞ্জস্য ঘটাব পৰা শক্তি, এনাৰ্জি, যিখিনি হয়তো কুণ্ডলীৰ পৰা পোৱা যায় বহুতখিনি, বা তাক আমি এনাৰ্জেটিকেলি বাস্তুশাস্ত্ৰৰ লগতো লিংক কৰিব পাৰোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এইটো হ'ল মুখ্য কাৰণ, যিটো কাৰণত বাস্তুৰ যিকোনো এটা ডাইৰেকশ্যন বেয়া থাকিলেও চবকে অন্যায় সমভাৱে নকৰে। তাতকৈ ডাঙৰ কথা, বহুত সময়ত মই দুটা খুব ভাইটেল কথা কৈছোঁ। আমাৰ বহুত বাস্তু কনচালটেণ্টে যেতিয়া বাস্তু চাব যায়, আমি প্ৰথম মেইন এণ্ট্ৰেঞ্চ ধৰক চাইছোঁ যে মোৰ মেইন এণ্ট্ৰেঞ্চ ঘৰত নৰ্থ ইষ্টতেই আছে, ষ্টিল তথাপিও মোক কিয় প্ৰব্লেম দি আছে? ঘটনা হ'ল, ধৰি লওক সেই একেই ঘৰখনত আপোনাৰ কেম্পাছত অন্য এটা নিগেটিভ ডাইৰেকশ্যনত এখন গেট আছে, সৰু গেট। সাধাৰণ আমাৰ বুজা ভাষাত সেইটো আমাৰ কাৰণে মেইন গেট নহয়। এই মেইন গেট শব্দটো ডিফাইন কৰোঁ আমি মানুহে। আমাৰ কাৰণে মেইন গেট কোনখন? যিখনেৰে আমি বেছি ওলোৱা সোমোৱা কৰোঁ, যিখনেৰে গাড়ী ওলোৱা সোমোৱা কৰে, যিখন ডাঙৰ সেইখন। যিখন গেট হয়তো একেবাৰে কমকৈ ব্যৱহাৰ কৰোঁ বা খুব কম ইউজ হয়, সেইখনক আমি মেইন গেট নামটো নিদিওঁ। কিন্তু এনাৰ্জিয়ে বুজি নাপায় কোনখন মেইন গেট, কোনখন আপোনাৰ ছাবঅৰ্ডিনেট গেট। এনাৰ্জিৰ কাৰণে এনি এনাৰ্জেটিকেল ভাইব্ৰেশ্যন য'ত নেকি পাছ হ'ব পাৰে, সেইখনেই তেওঁৰ কাৰণে ৰাস্তা। গতিকে এনাৰ্জিৰ কাৰণে আপোনাৰ যিটো মালফিক ডাইৰেকশ্যনত আৰু এখন গেট আছে, সেইখনো মেইন গেটেই। গতিকে আপুনি যিমান নিশ্চিন্ত হৈ নাথাকক কিয় যে মোৰ মেইন গেট ভাল ডাইৰেকশ্যনত আছে, আপুনি মেইন গেটৰ পৰা পাব লগা 100% পিয়'ৰ এনাৰ্জি আপুনি নাপায়। চিমিলাৰলি এনাডাৰ এটা ইণ্টাৰেষ্টিং কথা কওঁ, যিটো আমাৰ চকুত নাযায়। আমি সাধাৰণতে এটা প্লটত এণ্ট্ৰি গেটখন আমি সুধোঁ কোনফালে আছে, বোলে সূৰ্য যিফালে উদয় হৈছে সেইফালে আছে ধৰি ল'লোঁ, বা পূবফালে আছে। কিন্তু এটা কথা মনত ৰাখিব, প্ৰত্যেকখন পূবৰ গেটেই যে ভাল হ'ব তাৰ কোনো গেৰেণ্টি নাই। তাৰ প্ৰথম কাৰণ, যদি মই বাস্তু হিচাপে যাওঁ, পূবফালৰ গেটখনৰ সেই যিটো ৰাস্তা, আপোনাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো যিকেইটা ডাইৰেকশ্যনৰ কবলত আছে তাৰ কণ্ট্ৰলিং ডাইৰেকশ্যন জ'ন কোনটো? অৰ্থাৎ আপোনাৰ গেটখন ইষ্টত আছে, কিন্তু সেই পাৰ্টিকুলাৰ ডাইৰেকশ্যনটোৰ কাৰণে কণ্ট্ৰলিং জ'ন হ'ব পাৰে চাউথ ইষ্ট। সাৱধান, এই ক্ষেত্ৰত সেই ইষ্টৰ গেটখনে আপোনাক কিমান ভাল ৰিজাল্ট দিব, সেইটো এটা কুৱেশ্যন মাৰ্ক। ছেকেণ্ড, সেই ঘৰৰ যি 2, 3, 4জন মানুহ আছে, সেই মানুহকেইজনৰ ইষ্টাৰ্ণ জ'নৰ কুণ্ডলীখন কিমান ষ্ট্ৰং বা কিমান মালফিক বা কিমান নিগেটিভ এনাৰ্জি কুণ্ডলীত আছে। যিজনৰ বেছি আছে তেওঁক হয়তো ইষ্টাৰ্ণ জ'নৰ গেটে দিগদাৰী বেছিকৈ দিব, কাৰণ অলৰেডি হয়তো সেই গেটখন কণ্ট্ৰল বাই চাউথ ইষ্ট ডাইৰেকশ্যন, আৰু হয়তো কুণ্ডলীয় মানুহজনৰ বেয়া। চ' যেতিয়া আমি বাস্তু চাওঁ,
মই এজন বাস্তু শিক্ষক হিচাপে এইখিনি কথা আপোনালোকক কৈছোঁ। প্ৰথম কথা, যিটো ডাইৰেকশ্যনৰ ওপৰত ডিগ্ৰিকেল ডাইৰেকশ্যন, মই আকৌ কৈছোঁ, নলেজ থকা খুব দৰকাৰ। যেনেকৈ আমি জ্যোতিষশাস্ত্ৰত প্ৰত্যেকটো গ্ৰহৰ ডাইৰেকশ্যন বা ডিগ্ৰিকেল ষ্টেটাছৰ কথা জনাটো দৰকাৰ। তেনেধৰণে, কাৰণ একেধৰণে জ্যোতিষতো কিছুমান চাব, যেতিয়া আমি ৰাশি এটা গ্ৰহ উচ্চ বুলি কওঁ, এক্সল্টেড বুলি কওঁ, বা ডেবিলেটেড নিজ বুলি কওঁ, উচ্চ আৰু নিচৰ, ডেবিলেটেড আৰু এক্সল্টেডৰো স্পেচিফিক কিছুমান পইণ্ট আছে, ইভেন ডিগ্ৰিকেল, যে এই গ্ৰহটো এই ৰাশিটোত ইমান ডিগ্ৰীৰ ভিতৰতে এক্সল্টেড হ'ব বা ডেবিলেটেড হ'ব। কিন্তু আমিতো ৰাশিতেই কৈ দিওঁ। চ' একৰ্ডিংলি তাৰ ইণ্টেনচিটি কেলকুলেট কৰা হয়। গতিকে বাস্তুৰ ক্ষেত্ৰতো যেতিয়া আমি এই ধৰণৰ কথা পাতোঁ, সেইবিলাক খুব মাইক্ৰ' লেভেলৰ ষ্টাডি চোৱা দৰকাৰ। ছেকেণ্ড, সদায় মই আকৌ কৈছোঁ, বাস্তুৰ বাহিৰৰ যিটো পৰিৱেশ, অৰ্থাৎ এটা ঘৰৰ এনাৰ্জেটিকেল আউটছাইড অফ দ্য কেম্পাছ কি ধৰণৰ, ডেট ইজ ইকুৱেলি ইম্পৰ্টেণ্ট ঘৰটোৰ ভিতৰত কিমান ভাল। আপোনাৰ ঘৰ ভিতৰ বাস্তু 100% অ'কে আৰু বাহিৰত গোটেই মালফিক চিটুৱেশ্যন হৈ আছে, সিও আপোনাক এটা প্ৰপাৰ এনাৰ্জি কেতিয়াও নিদিয়ে। চিম্পল, আপুনি ছায়েন্সৰ ফালৰ পৰাও চাওক, এটা ঘৰৰ কাষতেই বাহিৰত এটা গেলা নৰ্দমা বা তেনেকুৱা পৰিৱেশ এটা আছে, সি আপোনাক ভিতৰত যিমান আপুনি ভাল এনাৰ্জি সৃষ্টি নকৰক, সি আপুনি কোনোদিন ভাল এনাৰ্জি বাহিৰৰ পৰা আপোনাৰ তাত নিদিয়ে। চ' সদায় both sides, so 50-50 কনচিডাৰ কৰি বাস্তু সদায় চাওক। ইয়াৰ পিছত আমি আকৌ নেক্সট ভিডিঅ' এটাত আহিম বাস্তু সম্বন্ধে, আপোনালোকক ফেজ ৱাইজ কিছু কথা কৈ যাম। মই সুভাষ ভট্টাচাৰ্য, বাস্তু নিউমাৰলজি এষ্ট্ৰলজি সম্বন্ধে যোৱা 14 বছৰ প্ৰেক্টিকেল প্লাছ শাস্ত্ৰীয় বাস্তু, মহাবাস্তু, ফেংশুই, বৈদিক বাস্তু, এই গোটেইবিলাকৰ মাজত বাস্তুক আচলতে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি, বা বাস্তুৱে কেনেকৈ আপোনাক আটাইতকৈ ভাল ফলাফল দিব, এই সম্বন্ধে শিকাই আহিছোঁ। আৰু আমাৰ পেজটো ফ'ল' কৰি লওক। এই পেজত এই ধৰণৰ বহুত ফ্ৰী ক্লাছ আপোনালোকে পাব, এটেণ্ড কৰিব। বহুতখিনি হয়তো কথাই আপোনালোকক বহুতখিনি সহায় কৰিব। নমস্কাৰ, লগ পাম পিছৰ ভিডিঅ'টোত। Thank you.